নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, হেণ্ডলুম এণ্ড টেক্সটাইলত যোনখিনি ভেকেঞ্চি ওলাইছিলে 100টা পদ আছিলে টোটেল গ্ৰেড 4-ৰ। তো 8 পাছ চাকৰি আছিলে, যাৰ যোনটো লাষ্ট ডেট আছিল এপ্লিকেশ্যনৰ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে। বহুতে এপ্লাই কৰিছে, কিন্তু আপোনালোকৰ পৰীক্ষাটো হোৱা নাই। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকৰ এডমিটটো কেতিয়া আহিব, আপোনালোকৰ পৰীক্ষা কেতিয়া দিব পাৰিব, আৰু চবখিনি ডিটেইলছ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ফুল ডিটেইলছখিনি গম পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাওক। তো বন্ধুসকল, আপোনালোকক জনাই দিছোঁ, এইটো হৈছে হেণ্ডলুম এণ্ড টেক্সটাইলৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে দেখিব পাৰিব, ইয়াতে লিখা আছে হেণ্ডলুম টেক্সটাইল ৰিক্ৰুটমেণ্ট.in। তো এই যোনটো ৱেবছাইট আছে, এই ৱেবছাইটটোত আপোনালোকে দেখিব পাৰিব, ইয়াতে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। তো বন্ধুসকল, ইয়াতে আপোনালোকে ওপৰত এই ৱেবছাইটটোত গ'লে এটা নটিফিকেশ্যন এনেকুৱা গৈ আছে, আপোনালোকে দেখিব পাৰিব। ইয়াতে লিখা আছে যোনটো পষ্টৰ এক্সাম হোৱাৰ কথা আছিল 28/2/2021, আপোনালোকে ইয়াতে দেখিব পাৰিব ইজ হিয়াৰ বাই ডিফাৰ্ড। মানে যোনটো আপোনালোকে এক্সাম হোৱাৰ কথা আছিলে, এইটো এক্সামটো আপোনালোকৰ ডিফাৰ কৰা হৈছে, মানে ডেট পিছুৱাইছে। তো আপোনালোকে পিছত এক্সাম হ'ব। তো আপোনালোকে এইখন হৈছে এই ৱেবছাইটটোত গ'লে, ইয়াতে আপোনালোকে এই যোনটো ৰেড কালাৰ বনোৱা আছে জানো ৰঙা, এইটোত আপোনালোকে ক্লিক কৰিলে পষ্টপ'নমেণ্ট অফ ৰিটেন এক্সামিনেশ্যন, এইটোত ক্লিক কৰিলে আপোনালোকে যোনটো অফিচিয়েল নটিফিকেশ্যন ওলাইছে, যোনটো এক্সাম ডেট হোৱাৰ কথা পিছুৱাইছে এইটো, তো এইটো আপোনালোকে পাই যাব। এইটো ডাউনলোড কৰিলে আপোনালোকে দেখিব পাৰিব, ইয়াতে লিখা আছে এইটো দেখিব পাৰিব গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। ইট ইজ ইনফৰ্মেশ্যন of all concerned that due to unavoidable circumstances the proposed written examination for recruitment to the post of grade 4 to be held on 28 February 2021 is hereby deferred. The next date of examination will be intimated in due course through newspapers and in the website of the is directorate www.dht.assam.gov.in। মানে আপোনালোকৰ যোনটো পৰীক্ষাৰ হোৱাৰ কথা আছিলে, এই পৰীক্ষাটো কেঞ্চেল কৰা হোৱা নাই, মানে ডিফাৰ কৰা হৈছে, এক্সামটো পিছুৱাই দিয়া হৈছে, ডেটটো চেঞ্জ হৈছে। তো আপোনালোকৰ নেক্সট কেতিয়া গম পাব, তো আপোনালোকৰ এইটো নিউজ পেপাৰত, মানে অসমত যোনখিনি লিডিং নিউজ পেপাৰ আছে তাতে আপোনালোকে মেইন পাই যাব, তো কোনদিনা এক্সাম হ'ব। আৰু এইটো ৱেবছাইট, এই যোনটো ৱেবছাইট দেখিছে, এই ৱেবছাইটটো আপোনালোকে ৰেগুলাৰ ভিজিট কৰি থাকিব পাৰিব। এই ৱেবছাইটটো ভিজিট কৰি থাকিব পাৰিলে আপোনালোকে ইয়াতে ফুল ডিটেইলছখিনি পাই যাব, কেতিয়া এক্সাম লোৱা হ'ব। তাৰ বাহিৰেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিলেও মই আপোনালোকক আপডেটটো জনাই থাকিম যে কেতিয়া হ'ব। কাৰণ এতিয়া ইলেকশ্যন হৈছে, ইলেকশ্যনৰ ৰিজাল্ট হৈ গৈছে আৰু নতুন মন্ত্ৰীসভাৰ গঠন হৈছে। তাৰপিছত এতিয়া চান্স আছে যে যোনখিনি এক্সাম কোড অফ কণ্ডাক্টৰ কাৰণে বা বেলেগ ৰিজনৰ কাৰণে যোনখিনি ৰখাই দিয়া হৈছিল, এইখিনি এতিয়া কণ্টিনিউ কৰা হ'ব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেল ফাৰ্ষ্ট টাইম আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। এনেকুৱা আপডেট পাব আপোনালোকে ৰেগুলাৰলি, চৰকাৰী চাকৰি বা ভাল প্ৰাইভেট চাকৰি আপডেট। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ বন্ধুসকল।